নমস্কাৰ বন্ধু বান্ধৱীসকল জ্যোতি পলাশ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা প্ৰকাশিত 21টা পদৰ বিজ্ঞাপন লৈ আহিছোঁ। আপোনালোকে এই 21টা পদৰ বিজ্ঞাপন সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু মোৰ চেনেলটো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তেজপুৰ ইউনিভাৰ্চিটি নপাম 784028 আছামৰ দ্বাৰা 21টা পদৰ বিজ্ঞাপন ওলাইছে, যিটো মিছন ডাইৰেক্টৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বাৰা প্ৰকাশ পাইছে। আৰু এইটো পোষ্টবিলাক হ'ব ডিষ্ট্ৰিক্ট লেভেল ফাইনেন্সিয়েল মেনেজমেণ্ট স্পেচিয়েলিষ্ট, যিবিলাক অসমৰ বিভিন্ন জিলা বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, চিৰাং এনেকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বাবে এই পোষ্টবিলাক ওলাইছে। এই পোষ্টবিলাকৰ কাৰণে প্ৰয়োজনীয় অৰ্হতা হৈছে the applicant must below 33 years of age on 1 January 2020 অৰ্থাৎ আবেদনকাৰী 33 বছৰ বয়সৰ তলৰ হ'ব লাগিব। নেক্সট, ফুল টাইম ৰেগুলাৰ M.Com ফাইনেন্স অৰ একাউণ্টিং ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ মোৰ দেন 50% অফ মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেডছ, অৰ্থাৎ প্ৰাৰ্থীজন ৰেগুলাৰকৈ M.Com পাছ কৰিব লাগিব আৰু তেওঁ 50% মাৰ্কছ থাকিব লাগিব। তাৰ উপৰিও তেওঁ ডিষ্টেঞ্চ মোডৰ M.Com কৰা হ'লে নহ'ব। তাৰ উপৰিও কম্পিউটাৰ নলেজ ইজ MS অফিচ এণ্ড টেলি ERP 9.0 ইজ মাষ্ট, অৰ্থাৎ কম্পিউটাৰ নলেজৰ যিখিনি MS অফিচৰ যিখিনি নলেজ, বেছিক নলেজ সেইখিনি জানিব লাগিব। তাৰ উপৰিও টেলি জানিব লাগিব। নেক্সট, most qualification on experience in financial management functions will be given preference, অৰ্থাৎ তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ডিউৰেশ্যনছ অফ এছাইনমেণ্ট, কিমান সময়ৰ কাৰণে এই পোষ্টবিলাকৰ কাৰণে এংগেজমেণ্ট কৰা হ'ব, অৰ্থাৎ এই পোষ্টবিলাক যিহেতু কণ্টেক্সুৱেল বেচিছ, সেইকাৰণে 11 মাহৰ কণ্টেক্সুৱেলৰ 11 মাহৰ পিৰিয়ডৰ কাৰণে দিয়া হ'ব। প্ৰথমতে 11 মাহ, তাৰপিছত প্ৰয়োজন হ'লে বঢ়াই বঢ়াই গৈ থাকিব টাইমটো। ৰেমুনেশ্যন, অৰ্থাৎ এই পোষ্টবিলাকৰ কাৰণে কিমান পে' কৰা হ'ব। এই পোষ্টবিলাকৰ কাৰণে প্ৰথমতে 25,000 টকা চেলাৰী দিয়া হ'ব। তাৰ উপৰিও কমিউনিকেশ্যন চাৰ্জ, অৰ্থাৎ বিভিন্ন যোগাযোগ মাধ্যমৰ যোগাযোগ কৰাৰ বাবে 1,000 টকাৰ এলাউঞ্চ দিয়া হ'ব। তাৰপিছত কেনেকৈ এপ্লাই কৰিব পাৰিব। ধন্যবাদ। এপ্লিকেশ্যন ৰিকুৱাৰমেণ্ট, এন এপ্লিকেণ্ট এজ পাৰ দ্য ফৰ্মেট এড উইথ অল ডিটেইলছ নিড টু বি ছাবমিটেড বাই ক্লিকিং দ্য লিংক, অৰ্থাৎ এই লিংকটোৰ দ্বাৰা সকলো এপ্লিকেণ্টে আবেদন কৰিব পাৰিব। আৰু এই আবেদন কৰা অন্তিম সময়সীমা হৈছে 28 আগষ্ট 2020।